কিছুমান এনে ষ্টুডেন্টস আছে যিবোৰে শেষৰ 2 মাহ বা 3 মাহ পঢ়ি বহুত ভাল ৰিজাল্ট কৰে কিন্তু কেনেকৈ এইটো ভিডিঅ'ত কোৱা পইণ্টছবোৰ যদি তুমি ফলো কৰা তেনেহলে তুমি বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা এইটো 100% গ্যাৰান্টি সো বলা পইণ্টছবোৰ জানি লও নাম্বার 1 সেট এ গোল তুমি এটা কাগজ লোৱা আৰু সেই কাগজটোত লিখা যে তুমি কিমান % পাব খোজা লিখিলে তোমাৰ মাইন্ডে এটা সিগন্যাল পাই যাব আৰু সেই অ্যাকৰ্ডিং তোমাৰ মাইন্ডে কাম কৰা আৰম্ভ কৰিব নাম্বার 2 টাইম টেবল এটা সৰু টাইম টেবল বনোৱা যত কোনটো সাবজেক্ট কে ঘন্টা পঢ়িবা হেইটো মেনশন কৰিবা যেটো সাবজেক্ট তোমাৰ কাৰণে বহুত হাৰ্ড লাগে হেইটো সাবজেক্টত সময় বেছি দিব লাগিব আৰু যেটো সাবজেক্ট সহজ বুলি ভাবা হেইটোত কম সময় দিলেও চলিব নাম্বার 3 আন্ডাৰষ্টেণ্ডিং যিমান পাৰা কিতাপৰ ইম্পৰ্টেন্ট টপিকসবোৰ বুজিব চেষ্টা কৰা কাৰণ মুখস্থ কৰিলে বেছি সময়ৰ কাৰণে মনত নাথাকে আৰু যদি মনত নাথাকে তেনেহলে এক্সামত কি লিখিবা সেই কাৰণে কৈছো যে কোৱেশ্চন আনসাৰবোৰ বুজি মুখস্থ কৰিবা আৰু এক্সামত বনাই লিখিব ট্ৰাই কৰিবা নাম্বার 4 ৰিভিজন আগতে যিমান কোৱেশ্চন আনসাৰ মুখস্থ কৰিছা আৰু যিমান কোৱেশ্চন আনসাৰ মুখস্থ কৰা বাকি আছে সকলোবিলাক ৰিভিজন কৰিবা কাৰণ ৰিভিজন নকৰিলে পাহৰি যোৱাৰ চান্স থাকে এই কাৰণে সময় ৰিভিজন মাৰি থাকি নাম্বার 5 ইম্পৰ্টেন্ট টপিকস এতিয়াৰ পৰা অকল ইম্পৰ্টেন্ট টপিকস পঢ়িবা যিবোৰ কোৱেশ্চন এক্সামত বাৰে আহে সেইবোৰ কোৱেশ্চন ৰিপিট হোৱাৰ চান্স বহুত বেছি থাকে এতিয়া কথাটো হল ইম্পৰ্টেন্ট কোৱেশ্চন পাম কোড লাষ্ট 5 ইয়াৰৰ বোৰ্ড এক্সামৰ কোৱেশ্চন পেপাৰ চাব লাগিব কাৰণ প্ৰিভিয়াস ইয়াৰৰ পৰা বহুত কোৱেশ্চন ৰিপিট হৈ থাকে আৰু লগতে টেস্ট পেপাৰ হাফ ইয়াৰলিৰ কোৱেশ্চন পেপাৰ প্ৰি টেস্ট আৰু প্ৰি ফাইনাল কোৱেশ্চন পেপাৰ চাব লাগিব নাম্বার 6 নাইট ষ্টাডি পৰীক্ষালৈ আৰু বেছি দিন নাই এতিয়াও যদি 8টা বা 9টা বজাত শুই যোৱা তেনেহলে কিন্তু ভাল ৰিজাল্ট কৰিব নোৱাৰা এতিয়াৰ পৰা বহু ৰাতিলৈকে পঢ়িব লাগিব ৰাতি পঢ়িলে কোনেও তোমাক ডিস্টার্ব নকৰে কাৰণ সেই সময়ত মানুহবিলাকে টোপনি মাৰি থাকে তুমি বিন্দাস পঢ়ি থাকিবা কোনো টেনশন নাই সো এইখিনি আছিল আজিৰ ভিডিঅ'টো ভিডিঅ' ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰি থ্যাঙ্কস ফৰ ওয়াচিং